বিশু কুমাৰ। মই আজি ৰাভা দিৱস উপলক্ষে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কেইষাৰিমান ক'বলৈ ওলাইছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকা বৰ্তমান বাংলাদেশত। তেখেতৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল গেঠি ৰাভা। তেখেতে প্ৰাথমিক শিক্ষা ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত আৰম্ভ কৰিছিল আৰু পাছলৈ গৈ কলিকতাৰ চেণ্ট পল কলেজৰ প্ৰথম বিভাগত ISC পাছ কৰিছিল। তেখেতে একেধাৰে সুনিপুণ নৃত্যশিল্পী, নাটিকাৰ, সুদক্ষ অভিনেতা, গল্পকাৰ, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলিও জনা যায়। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ তেখেতে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদি বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকাৰ আছিল। তেখেতে বহুতো চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা সাতশলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য। বিষ্ণুপ্ৰসাদ ৰাভাই বহু ধৰণৰ বিষয় লৈ লিখা মেলা কৰিছিল। তাৰে ভিতৰত অজস্ৰ গীত, মাত, নাটক, নৃত্য নাটিকা, গল্প, প্ৰবন্ধন, জীৱনী আৰু উপন্যাসো আছিল। তেখেতে ৰচনা কৰা গীতসমূহৰ ভিতৰত বিলতে হালিছে ধুনীয়া পদুমী গীতটি অন্যতম। অসমৰ সুসন্তান এইজনা শিল্পীয়ে 1969 চনৰ 20 জুন তাৰিখে আমাক সকলোকে কন্দুৱাই পৰলোকলৈ গমন কৰে। অসমবাসীয়ে তেখেতৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। ধন্যবাদ।